তো হেল্ল' গাইজ, তো খবৰ কেনেকুৱা সকলোৰে? মই ভাবিছোঁ সকলোৰে ভাল। তো আজি আপোনালোকক নেচাৰেল ঠাইৰ পৰা হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি আমি গৈ আছোঁ, তো থাম্বনেইল চাইটো আপোনালোকে গমেই পাইছে, তো ক'ত গৈ আছোঁ। তো আজি নেচাৰেল ঠাই আকৌ এবাৰ দেখাবলৈ আপোনালোকক লৈ গৈ আছোঁ। তো মোৰ লগত আহিছে মোৰ বন্ধু ছাৰ, তাৰপিছত আকৌ আহিছে ফোনত ব্যস্ত হৈ আছে একদম ৰাহুল ভাই, তাৰপিছত মই দেখাই দি আছোঁ, মই কেমেৰাটো লৈ কিনে দেখাই দি আছোঁ। তো এয়া আৰু আহিছে ধীৰাজ ভাই। তো চাওক আপোনালোকে লোকেশ্যনটো একবাৰ চাওক কিমান ধুনীয়া হয়। অ' মাই গড, আপোনালোকে আহিলে পুৰা তো গাইজ আজি ভিডিঅ'টো ধামাকাদাৰ কৰিবলৈ চেষ্টা কৰিম। তো আকৌ এজন মোৰ লগত বন্ধু আহি গ'ল, এয়া হৈছে পিংকু দাস। তো এতিয়া বলক ক'ত ক'ত কেনেকৈ যাওঁ, তো গোটেইখিনি বস্তু আপোনালোকক এনজয় দিবলৈ চেষ্টা কৰিম। তো বলক এতিয়া। হেল্ল' মাই টেষ্টিং। তো আমি এতিয়া যাবলৈ ওলালোঁ। তো ক'ত কেনেকৈ যাওঁ, কি আপোনালোকক এনজয় দিব পাৰোঁ, গোটেইখিনি বস্তু আপোনালোকে চাই থাকক। ভিডিঅ'টো শেষলৈ চাব, প্লিজ চাব, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো চাওক ইজ নেচাৰেল বিউটি অফ আমাৰ আসাম। অ' মাই গড। তো গাইজ, তো আপোনালোকেতো গমেই পায় লকডাউন এতিয়াও খোলা নাই। তো তথাপিও আমি অলপ গাঁৱে এনেকুৱাকৈ ঘূৰিবলৈ চেষ্টা কৰি আছোঁ। তো আপোনালোকৰ মাজত ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। তো অলপ পানী পৰিছে, অলপকৈ পানী পৰিছে, মোৰ দেহাত গাত অলপ লাগিছে। তো অলপ এতিয়া তথাপিও আমি লগ কৰিবলৈ নাচাৰোঁ, তো আপোনালোকক লৈ যাবলৈ চেষ্টা কৰোঁ। তো এইখন হৈছে পাণবাৰী বজাৰ, ধুনীয়া বজাৰ, পাণবাৰী বজাৰ পাণবাৰীয়া বজাৰ। Yes. ধুনীয়া। চাই থাকোঁ কিমান দূৰ পাৰোঁ, কি দেখাব পাৰোঁ আপোনালোকক, গোটেইখিনি ডিটেইলছ দিবলৈ চেষ্টা কৰিম। জংঘল ফালি গৈ আছোঁ ৰাণী ঘাট। বিন্দাছ গৈ আছোঁ, বিন্দাছ যাম আৰু বিন্দাছ ঘৰলৈ আহিম। ধুনীয়া আল্টিমেট নেচাৰেল ঠাই, বহুত ভাল লাগিছে ৰাস্তাটোতে গৈ। ধুনীয়া নেচাৰেল ঠাই, ধুনীয়া মানে সেউজীয়া। তো আপোনালোকে আহি তো এনেকুৱা এটা তিনিআলি পাব। তো ইফালেদিও এটা ৰাস্তা আছে, তো ইফালেদিও এটা ৰাস্তা আছে। তো ইফালেদি গ'লে অলপ বেছিকৈ দূৰ হয়। তো
তো এইটো উত্তৰ পিনে ৰাস্তাটো গেলি অলপ ওচৰকৈ হয় তো আহিলে এইখিনি চাব আৰু ওচৰ কৰি যাব খুজিলে এইটো ৰাস্তা দি যাব আৰু দূৰ কৰি যাব ভালকৈ চাব খুজিলে এইটো দি যাব দূৰ কৰি যদি যাব খুজে তো বলক এতিয়া আগলৈ চাই থাকক তো আমি লেফ্ট ছাইডৰ ৰাস্তাইদি ৰাইট ছাইডৰ ৰাস্তাইদি আহিলোঁ তো ৰাইট ছাইডে আহিলে এনেকুৱাকৈ পাব ধুনীয়া গৈ আছোঁ তো যিখিনি দেখাব পাৰোঁ আপোনালোকক গোটেইখিনি বস্তু দেখাবলৈ কেপচাৰ কৰিবলৈ চেষ্টা কৰিম তো আগলৈ পলম নকৰি চাই থাকক তো আপোনালোকে আহিলে পানীৰ বতৰত নাহিব তো ৰ'দৰ বতৰত আহিব তেনে মানে ঠাণ্ডাত আহিব চিধা তো ঠাণ্ডাত আহিব তো ঠাণ্ডাত আহিলে ৰাস্তাটো মানে বহুত ভাল হৈ থাকে তো বাৰিষাত আহিলে তো ৰাস্তা এনেকুৱা ভাবি একদম মানে পানী তো কি ক'ম আৰু মানে বলক তথাপিও গৈ আছোঁ কষ্ট কৰি হ'লেও তো ফাইনেলি আমি আহি পালোঁ এতিয়া ৰাণী ঘাট তো ৰাণী ঘাট কেনেকুৱা সকলো দেখাবলৈ ভিডিঅ' কওঁ লাষ্টক চাই থাকক তো ধুনীয়া প্লেচ একদম পোৱা নাযায় তো আপোনালোকক দেখাই আছোঁ অলপ কৈ গোটেইখিনি বস্তু তো লাষ্টলৈকে চাই থাকিব শেষলৈ চাই থাকক তো গাইজ ফাইনেলি আমি আহি পালোঁ ৰাণী ঘাট তো এয়া চাব পাৰে ধুনীয়া কি প্লেচ কি মজা ঠাই তো আহক অলপ আগুৱাই আহক আগুৱাই তো আপোনালোকক গোটেইখিনি বস্তু আজি যি আছে চবখিনি বস্তু দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এবাৰ চাই লওক এবাৰ নাজাৰাটো চাই লওক কিমান ধুনীয়া তো এইফালে দেখা দিয়া চাৰিওপিনে দেখা দিয়া এইফালে দেখা দিয়া এইফালে উত্তৰ পিনে চাওক গাইজ বলক মোৰ লগত অলপ আগুৱাই আহক গাইজ মাই গড ঠাই চাওক ঠাই আহক আপোনালোকে এবাৰ পিকনিক খাবলৈ কেনেকুৱা লাগে আপোনালোকে উপভোগ কৰি যাওক এয়া চাওক পানী আহিছে বানপানীৰ দিন তো বানপানী খুবেই পানী বাঢ়িছে বহুত পৰিমাণে বাঢ়িছে তো ধুনীয়া ঠাই ইফালে উত্তৰ পিনে যাবলৈ চেষ্টা কৰিম তো কি বস্তু আছে তো গোটেইখিনি বস্তু দেখাবলৈ চেষ্টা কৰিম তো নদীটো চাওক বিশেষকৈ নদী আৰু পাহাৰ ধুনীয়া লাগিছে তো বহুত ভাল লাগি আছে তো এনেকুৱা ঠাই আহিলে মজাই বেলেগ মানে কি ক'ম কোৱাৰ আৰু ভাষা নাই তো বলক এতিয়া তো গাইজ তো আপোনালোকে চাওক ধুনীয়া এটা পৰিৱেশ তো আহিলে মানে মনটো ইমানে ভাল লাগিব তো এবাৰ চাওক নিজে এবাৰ চাই লওক কেনেকুৱা ঠাই একদম মানে নেচাৰেল বিউটি মানাছখন ওচৰত তাৰপিছত এইটো নদী আছে তাৰপিছত এইফালেদি এটা আহিছে এইফালেদি এটা আহিছে তাৰপিছত সেইফালেদি এটা আহিছে মানে বহুত ভাল লাগিছে আৰু ইমান ভাল লাগিছে মানে ক'বলৈ আৰু ভাষা নাই তো আপোনালোকে নিজে আহি চাই যাওক এবাৰ তো পিকনিক একবাৰ খাই যাওক কেনেকুৱা লাগে জাগাটো মানে কি ক'ম মাই গড ফিলিংছ বহুত হেপি ফিলিংছ চাওক আসাম তো আপোনালোকে আগত যোনে আহিছে তো এটা কথা আপোনালোকে গম পায় তো ৰাণীঘাট কিন্তু আন এটা আৰু বস্তুৰ কাৰণে বহুত ফেমাছ হয় তো ৰাণীঘাটত বহুত পৰিমাণে বগৰী গছ আছে তো আপোনালোকে চাব পাৰে ধুনীয়া তো বহুত পৰিমাণে বগৰী গছ আছে মানে চাৰিওপিনে ৰাণীঘাটত বগৰী গছেৰে পৰা দেখা পাব তো আপোনালোকে চাব পাৰে ধুনীয়া চাওক একদম বগৰী গছ অনলি বগৰী গছ তাৰপিছত তাত আছে এখন চাট আৰু ফৰেষ্টাৰ কেম্প আছে তাৰপিছত উত্তৰে আৰু যিমান যাব মানাছ পাই থাকিব আৰু মানাছৰ এইখন পাহাৰ ধুনীয়া এখন পাহাৰ তো আপোনালোকে পাই থাকিব মানে ইয়াতে এবাৰ আহি চাওক কেনেকুৱা লাগে তো বহুত ভাল লাগে ফিলিংছটো ভাল লাগে মানে কি ক'ম মাই গড তো চাই থাকক আগলৈকে তো আপোনালোকে এটা কথা মন কৰিছেনে নাই মই কিন্তু আজিলৈকে এটা কথা মন
কৰিছোঁ মই তো সকলো মানুহৰে তো এটা আশা থাকে তো কিছুমানৰ ভাল ভাল ঠাই চোৱা আশা থাকে আৰু কিছুমানৰ বস্তুৰ ক্ষেত্ৰত আশা থাকে কিছুমানৰ বাইকৰ ক্ষেত্ৰত আশা থাকে কিছুমানৰ থাকে চোলাৰ ক্ষেত্ৰত ভাল ভাল চোলা তাৰপিছত কিছুমানৰ থাকে ভাল ভাল ড্ৰেছৰ ক্ষেত্ৰতো থাকে বহুত পৰিমাণৰ আৰু কিছুমানে মানে ভিডিঅ'ৰ ক্ষেত্ৰত ফটোগ্ৰাফৰ ক্ষেত্ৰত বহুত মানে তুমি সকলোৱে মন কৰিছে না কাৰণে মই কিন্তু এইটো কথা সকলোৰ আগতে মন কৰিছোঁ মানে মই ভাবিছোঁ এইটো কথা মানে আশাটো এটা বেলেগ বস্তু তো কোনো মানুহৰে আশা বস্তু এটা নাথাকা বুলি মই নাভাবোঁ কাৰণ সকলো মানুহৰে আশা থাকে তো আশাটো এটা মানে বেলেগ বস্তু মানে আশা চবৰে মানে মোৰ তোৰ এটা ব্লগিং কৰা আশা তোৰ মই ভিডিঅ' কৰি ভাল পাওঁ তো সকলো কৰি ভাল পাওঁ তো জেগাবিলাক দেখি চাই আপোনালোকক দেখাবলৈ তাৰপিছত সকলো বস্তু মানে এক্সপ্ল'ৰ কৰিবলৈ মানে মোৰ এটা মানে বেলেগ আশা থাকে সকলোৰে মানে বেলেগ পৰিমাণৰ বেলেগ আশা থাকে তো এইটো কথা আপোনালোকে এবাৰ চিন্তা কৰি চাওক আশাটো মানে চবৰে থাকে আৰু আশা নাথাকা বুলি আশা জোৰে নাই তো মোক কমেণ্ট কৰি এবাৰ জনাওক তো ভিডিঅ'টো চাই থাকক আগলৈকে তো বহুত মজা পাব বহুত ভাল লাগিব তো আগলৈ চাই থাকক তো লাইক কৰিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু বেল আইকনটো দবাই দিব আগলৈ ভিডিঅ' আহিলে যাতে অতি সোনকালে পায় তো আগলৈ চাই থাকক তো গাইছ এয়াই ৰাণীঘাট তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব তো গাইছ আপোনালোকে মৰম চেনে আগবঢ়াই থাকক মই যাতে আপোনালোকৰ মাজত আকৌ ভাল ভিডিঅ' আনিব পাৰোঁ তো আপোনালোকে ছাপোৰ্ট কৰি যাওক তো মোৰো ভাল লাগিব আপোনালোকৰো ভাল লাগিব যাতে মই ভাল ভিডিঅ' আপোনালোকৰ মাজত দিব পাৰোঁ তো এবাৰ ৰাণীঘাটটো চাওক ধুনীয়া পৰিৱেশ মাই গড আহক এবাৰ ৰাণীঘাটত এবাৰ আহি পিকনিক খাই যাওক তো কেনেকুৱা লাগে তো এবাৰ ফিলিংছটো নিজৰ মনত জাগি এবাৰ উঠাবলৈ চেষ্টা কৰক আৰু এবাৰ ৰাণীঘাটলৈ আহক তো ৰাণীঘাট হয় চিৰাং ডিষ্ট্ৰিক্টত হয় তো গাইজ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব মোৰ ইনষ্টাগ্ৰামত NX হিতেশ বুলি চৰি NX হিতেশ আগত আছিল তো এতিয়া মোৰ ইনষ্টাগ্ৰামত নেম হিতেশ ব্লগছ বুলি আছে তো আপোনালোকে ফ'ল' কৰক আৰু য'ত যাওঁ তো যেনেকুৱা মই মানে ভাল ফটো আপোনালোকৰ মাজত যাতে দিব পাৰোঁ তো কমেণ্ট কৰক তাত যাই তো ভাল লাগিব মোৰ বহুত ভাল লাগিব তো এয়াই ৰাণীঘাট গাইজ তো এতিয়া আমি ইয়াতে ফটোশ্বুট কৰিম তো ফটোশ্বুট কৰি ইনষ্টাগ্ৰামত পাব সন্ধিয়া তো ধুনীয়া প্লেচ এবাৰ আহক গাইজ আমাৰ এতিয়া ফটোশ্বুট চলি আছে তো ধুনীয়াকৈ চলি আছে ইনষ্টাগ্ৰামত পাব পুৰা ফটো মাৰাৰ কাৰণে ব্যস্ত একদম তো ধুনীয়া ফটোশ্বুট হৈ আছে তো ফটোশ্বুট একদম চলি আছে তো ইনষ্টাগ্ৰামত কৈছোঁ আগত ফ'ল' কৰিব তো ধুনীয়া ফটো আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিম এয়াই পুৰা পষ্ট দি আছে ভাই ৰাণীঘাট প্লেচটো একবাৰ চাই লওক ৰাণীঘাট পুৰা ৰাণীঘাট পুৰা কেমেৰামেন গাইছ এতিয়া আমি যাবৰ টাইম হ'ল তো যোৱাৰ টাইমত মানে এটা অনোখা বস্তু দেখা পালোঁ তো গৰুৰ পাৰবিলাক চাওক আপোনালোকে ইমানে গৰু মানসৰ ভিতৰত লৈ যায় চাৰাবলৈ তো চাওক আপোনালোকে কাও বহুত কাও আছে চাওক মানে গৰুই গৰু পথাৰখনে গৰু চাওক মানে দুনিয়াৰ গৰু বহুত ভাল লাগিছে ইয়াতে আহি নেচাৰেল বিউটি তো